উপলক কলাক্ষেত্ৰ যাওঁ। আজি কলাক্ষেত্ৰৰ 25 বছৰীয়া জন্ম জয়ন্তী, তাৰ কাৰণে প্ৰচেছন আছে আৰু কিবা কিবি প্ৰগ্ৰেম আছে বাৰু। গতিকে যাওঁ বোলো, কি চাব পাৰোঁ চাই লওঁ বাৰু। মাননীয় মন্ত্ৰী ৰণোজ পেগু মহোদয়ৰ লগতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপসভাপতি সচিব মহোদয় আৰু বিশিষ্ট সন্মানীয় ব্যক্তিসকল, আমাৰ সন্মানীয় অতিথিসকল, আমি ইতিমধ্যে বৰপেটাৰ আতচবাজী প্ৰজ্বলন কৰিছোঁ। বন্তি আৰু বৰপেটা ফানুচ আমি প্ৰজ্বলন কৰিম। সমগ্ৰ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। ধ্ৰুৱজ্যোতি সংগ্ৰহালয়ৰ সন্মুখত সমগ্ৰ ৰাইজকে আহিবলৈ অনুৰোধ জনালোঁ।
এইটো চাই ভাবি ফাটিব এইটো হা ফাটি আছে ঠিক আছে এই কলগত বাদ দিয়ে তিনটা আছে ঘৰতে 120 থাকে তই আহা এই বহুত ওচৰত আছে এইটা এই আমার আছে